নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু নিতৌ এই ধৰণৰ খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি মোক উৎসাহিত কৰিব। জাহিদ 144 ধাৰা জাৰি, মহকুমা জিলা প্ৰশাসনে কৰে 144 ধাৰা জাৰি। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে জাৰি কৰিছে 144 ধাৰা। মাইক মিউজিক সিস্টেম, লাউড স্পিকাৰ উচ্চ স্তৰত বজাব নোৱাৰিব সংগীত। সভা সমিতি, শোভাযাত্ৰা, ধৰ্ণা, শ্লোগান আদিত নিষেধাজ্ঞা। ৰাজহুৱা স্থানত 5জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। আইন উলংঘা কৰিলে প্ৰশাসনে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা। পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই ধাৰা। গুৱাহাটীবাসীয়ে মাস্ক পিন্ধক, সাৱধান মহানগৰবাসী, বেয়াকৈ বিষাক্ত মহানগৰীৰ বায়ু। বৰষুণ নাই, অসংখ্য যান বাহন, বাঢ়িছে উদ্যোগ, চলিছে নিৰ্মাণ কাৰ্য, যাৰ পৰিণতিত ব্যাপক ৰূপত প্ৰদূষিত হৈছে মহানগৰীৰ বায়ু। আপোনাৰ হাওঁফাওৰ ক্ষতি কৰিব পাৰে এই বিষাক্ত বায়ুৱে। প্ৰতিদিনে হাওঁফাৱে 15,000 লিটাৰ বায়ু ফিল্টাৰ কৰে। বিষাক্ত বায়ুৰ বাবে উশাহ লোৱাত কষ্ট হয়, যাৰ ফলত কাহ হয়। শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা স্কুলীয়া শিশুৰ এটা দল খাদ্য বিষক্ৰিয়াত আক্ৰান্ত। প্ৰায় 100 শিশু চিকিৎসালয়ত ভৰ্তি। মহাৰাষ্ট্ৰৰ আহমেদানগৰৰ হিৰতলৈ শিক্ষামূলক ভ্ৰমণৰ বাবে যোৱা এটি স্কুলীয়া শিশুৰ দল খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হয়। জানিব পৰা মতে এই বিষক্ৰিয়াৰ ফলত প্ৰায় 100 শিশু চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া হৈছে। অৱশ্যে চিকিৎসকে জনোৱা মতে আক্ৰান্ত আটাইকেইটা শিশুৰে শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ, কিন্তু ডায়েৰিয়া আৰু বমিৰ বাবে শিশুসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উল্লেখ্য যে অমৰাৱতীৰ পৰা হিৰত ভ্ৰমণৰ বাবে যোৱা প্ৰায় 100জন শিক্ষাৰ্থী খাদ্যত বিষক্ৰিয়াত আক্ৰান্ত হয়। অমৰাৱতী জিলাৰ দৰিয়াপুৰ এথিল আদৰ্শ উচ্চ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল দুদিনীয়া ভ্ৰমণৰ বাবে ৰওনা হৈছিল। হিৰডলৈ যোৱা পূৰ্বে তেওঁলোকে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল আৰু তাৰ পিছত সাইবাবা মন্দিৰলৈ গৈছিল। তাৰ পিছত দেৱগড়ত নিশা কটাওঁতে শিশুকেইটাৰ বমি আৰু ডায়েৰিয়া আৰম্ভ হয়। ইয়াৰে কিছু সংখ্যক শিক্ষাৰ্থীৰ অৱস্থা অধিক শোচনীয়। তত্ত্বাৱধানক শিক্ষকজনে প্ৰকাশ কৰে যে শিশুকেইটাই বাহিৰত একো খোৱা নাই। লগতে কয় যে খাদ্য প্ৰস্তুতকৰণৰ সামগ্ৰীবোৰ তেওঁলোকৰ ওচৰত আছে, কিন্তু পানীৰ পৰিৱৰ্তনৰ ফলত তেওঁলোকে বমি কৰে আৰু শিক্ষকজনে লগতে কয় যে ই খাদ্যৰ বিষক্ৰিয়াৰ দৰে।